নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। মোৰ আগৰ ভিডিঅ'টো ডিলিট কৰি দিছে, মানে হয়তো ষ্ট্ৰাইক মাৰিছে ইউটিউবৰ পৰা। তো মই আকৌ এটা ব্লেংক এটা ফৰ্ম লৈ আপোনালোকক বুজাই দিম আকৌ এটা ভিডিঅ'ত। তো নতুন প্ৰথমতে হয়তো গমেই পাইছিলে, আপোনালোকে আগৰ ভিডিঅ'টোত যেনেকৈ মৰম দিছে, প্লিজ এই ভিডিঅ'টো আপোনালোকে সকলোৱে যাতে শ্বেয়াৰ কৰে। মই শ্বেয়াৰ কৰাৰ কথা কৈ দিলোঁ, বহুত মানে দুখ পাই আছোঁ। মোৰ আগৰ ভিডিঅ'টো ডিলিট কৰি দিছে, মানে বহুত বেয়া লাগিছে। ইমান কষ্ট কৰি ভিডিঅ'টো বনাই ইমান 47,000 ভিউজ হৈছিলে। তো ভিডিঅ' বনোৱা এনে টাইম নহয়। তো ক্ৰমিক নম্বৰ এইটোতো থাকিবই, আৰু যাৰ নাই এইটো আপোনালোকে দিব নালাগে, এইটো ব্লক অফিচাৰে দিব। আপোনালোকে প্ৰথমতে এইটো পাছপৰ্ট চাইজ এটা ফটো লগাই দিব। তাৰপিছত 1 নম্বৰ আত্মসহায়ক গোটৰ সদস্যৰ নাম, ইয়াতে কেপিটেল ইন কেপিটেল লেটাৰ্ছ ডাঙৰ আখৰ লিখিব। আত্মসহায়ক গোটৰ সদস্যজনৰ নাম লিখিব, যাৰ ফৰ্ম তেওঁৰ নাম লিখিব। তাৰপিছত 2 নম্বৰ দিছে আত্মসহায়ক গোটৰ নাম। আত্মসহায়ক গোটৰ নাম আপোনালোকে এইটো অলপ চাব ভালকৈ, যি টি লিখি নিদিব। মানে একাউণ্টত আত্মসহায়ক গোটৰ যিটো একাউণ্ট আছে, SHGৰ যিটো একাউণ্ট আছে, সেই একাউণ্টত যেনেকৈ লিখা আছে নামটো ঠিক তেনেকৈ লিখি দিব। অলপ ডাঙৰ হ'লে হওক, সৰু সৰুকৈ লিখি মানে ফুল নেমটো লিখি দিব। তাৰপিছত 3 নম্বৰত আছে আত্মসহায়ক গোটৰ MIS কোড। এই কোডটো আপোনালোকৰ সেই যে আগতে ছয়টা কিবা লেটাৰ আখৰ আছিলে, সেইটো নিদিব। আগৰ MIS কোডটো নহয়, এইটো বেলেগ কোড নম্বৰ হ'ব। আপোনালোকে এইটো লকছত পাব। আপোনালোকৰ ভিঅ'ৰ যি লেখিকা হয়, সেই লেখিকাৰ হয়তো হাতত পাব, নহ'লে মানে যোনে লকছৰ কাম কৰি আছে নিজৰ ভিঅ'ত, সেইটো তাৰে পৰা ল'ব, নহ'লে জীৱিকা সখীৰ পৰা আপোনালোকে ল'ব পাৰিব এই MIS কোডটো। আগৰ পুৰণা কোড নম্বৰটো বহুৱাই নিদিব, নতুন কোড যিটো সেইটো দিব। নতুন কোড 11টা হয়, 11টা আপুনি বহাই দিব। তাৰপিছত মোবাইল নম্বৰ, ইয়াতে আপোনালোকে এক্টিভ মোবাইল নম্বৰটো দিব। বাই চান্স কাৰোবাৰ কিবা অলপ মানে ভুল থাকিলে তেওঁলোকে যাতে ফোন কৰিলে আপোনালোকক লগে লগে পায়, সেইটো ফোন নম্বৰটো আপোনালোকে 4 নম্বৰত দি দিব। তাৰপিছত ইয়াত আছে জাতি, আপুনি কি জাতিৰ মানুহ হয়, সাধাৰণ না অন্যান্য পিছপৰা। মানে ইয়াতে আজিকালি এইটো বস্তু ভালকৈ বুজি পায় চবে, যোনে যি জাতিৰ হয় সেই জাতিৰ ৰাইট চিন সৰুকৈ এটা টিপ মাৰ্ক দি দিলে হৈ গ'ল। যেনিবা মই অনুসূচিত জাতিৰ, মোৰ ইয়াতে ৰাইট চিন হ'ব। SC মোৰ ইয়াতে ৰাইট চিন হ'ব। তাৰপিছত আমাৰ আছে আবেদনকাৰীৰ মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। যদি মৰাণ মটক হয়, আপুনি জনগোষ্ঠীৰ হয়, তেনেহ'লে হয় দিব, আৰু যদি নহয় বুলি দি দিব ইয়াতে। আৰু 7 নম্বৰটো আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি। আপুনি যদি চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় তেনেহ'লে হয় দিব, আৰু যদি নহয় হ'ব ইয়াতে। তাৰপিছত আপোনাৰ আছে ছেভিংছ বেংক একাউণ্ট নম্বৰ। আপুনি ইয়াতে নিজৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে সেই নম্বৰটো দিব, মানে সেইটো বেংকৰ একাউণ্ট দিব। কিছুমানৰ 2-3টা বেংক একাউণ্ট আছে, যিটো আপুনি সদায় পইচা উঠা নামা কৰে, বা এক্টিভ একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক আছে, সেই নাম্বাৰটো আপোনালোকে দি দিব, একাউণ্ট নম্বৰটো। তাৰপিছত ইয়াতে আছে বেংকৰ নাম, আপোনাৰ এই একাউণ্টটো কোনটো বেংকৰ হয়, হয়তো ষ্টেট বেংকৰ হ'ব পাৰে, গাঁৱলীয়া বেংকৰ হ'ব পাৰে। তো যদি গাঁৱলীয়া বেংকৰ হয়, আসাম গ্ৰামীণ বিকাশ বেংক, SBI হ'লে ষ্টেট বেংক অফ ইণ্ডিয়া। তো এনেকৈ আপোনালোকে বেংকৰ নামটো লিখি দিব, যিটো বেংকৰ একাউণ্ট হয় সেই বেংকৰ নামটো ইয়াতে লিখি দিব 9 নম্বৰত। তাৰপিছত শাখাৰ নাম, সেই বেংকটো ধৰক মোৰ ষ্টেট বেংক, মোৰ শাখাৰ নাম হৈছে মানে যোগীঘোপা, মোৰ ষ্টেট বেংকৰ যোগীঘোপাৰ আণ্ডাৰত আছে, তো যোগীঘোপা ব্ৰাঞ্চ হ'ব। আপোনালোকে এইটো মানে আপোনালোকৰ নিজৰ পাছবুকতে পাই যাব। ব্ৰাঞ্চ নেম, বেংক নেম, একাউণ্ট নম্বৰটো নিজৰ পাছবুকত আছে। ব্ৰাঞ্চ নেমটো ভুল নকৰিব, ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপিছত ইয়াতে আছে IFS কোড। তাৰপিছত আছে আপোনালোকৰ 12 নম্বৰ। 12 নম্বৰত ভিলেজ আছে, গাঁও, মানে আপুনি কোনটো গাঁৱত বসবাস কৰি আছে, অথবা গোটটো যিটো গাঁৱৰ হয় সেইটোৱে দিব পাৰে, কাৰণ 10জন মিলে সেই এটা গাঁৱৰ মিলিয়েতো SHGটো হয় ন। তো আপুনি যিটো গাঁৱত আছে সেইটো গাঁৱটোৰ নাম লিখি দিব, বা পাৰ্ট 1-2 হ'ব পাৰে, সেইটো অসুবিধা নাই। তাৰপিছত আছে আপোনালোকৰ ইয়াতে গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতিৰ MAC সমষ্টিৰ নাম, যাৰ যিটো কিবাহত পৰে সেইটো নামে লিখিব। আমাৰ গাঁও পঞ্চায়ত পৰে, গাঁও পঞ্চায়ত আমাৰ শংকৰঘোলা, আমাৰ ক্ষেত্ৰত শংকৰঘোলা হ'ব। এতিয়া আপোনালোকৰ কিছুমানৰ উন্নয়ন সমিতিও হ'ব পাৰে, গাঁও উন্নয়ন সমিতিও হ'ব পাৰে, যাৰ যিটো সমষ্টি সেইটো লিখি ল'লে হৈ যাব। আমাৰ গাঁও পঞ্চায়তটো হ'ব শংকৰঘোলা। তাৰপিছত ইয়াতে 14 নম্বৰ উন্নয়ন খণ্ডৰ নাম, ব্লক নামটো আজিকালি সকলোৱে জানে, গোটত থাকিলে জানে চব কোনটো ব্লকত কাৰ
এৰিয়া হয়, কাৰ এৰিয়া মানে কোনটো ব্লকত পৰে। তো আমাৰ বৈতামাৰী হ'ব, ব্লক নেমটো আমাৰ বৈতামাৰী হ'ব। লগতে ইয়াতে আছে 15 নম্বৰ জিলাৰ নাম। আমাৰ উন্নয়ন খণ্ডৰ নাম আৰু একবাৰ কৈ দিছোঁ, যাৰ যিটো ব্লক সেইটো ব্লকহে লিখিব। আমাৰ বৈতামাৰী আছে, আমি বৈতামাৰী লিখিম। তাৰপিছত ইয়াতে আছে আপোনালোকৰ জিলাৰ নাম, ডিষ্ট্ৰিক্ট নাম, মানে জিলাটো জানে কোন জিলাত হয়, সেই জিলাটো লিখি দিলে হ'ল। কিন্তু এইটো কোনে কোন জিলাত থাকে সেইটো নিলিখিব। তাৰমানে সেইটো কিছুমান হয়তো এইটো নকওঁ দিয়ক, এইটো ডাইৰেক্ট আৰু কনফিউজ লাগি যাব আপোনালোকৰ। 15 নম্বৰ জিলাটো, নিজৰ জিলাটোৰ নাম লিখি দিব, হৈ যাব। তাৰপিছত ইয়াত আছে 16 নম্বৰ বিধানসভা সমষ্টিৰ নাম। এইটো বহুতৰে কনফিউজ লাগি আছে। আমাৰ আগতে আছিল 35 নং অভয়াপুৰী, কিন্তু বৰ্তমান কি হৈছে 16 অভয়াপুৰী। বহুতৰে চেঞ্জ হৈছে, মানে চাৰিওফালে এই বস্তুটো আপোনালোকে অলপ ধ্যান দিব, এইটো চেঞ্জ হৈছে। নতুন যিটো সমষ্টি আপোনালোকে নতুন সমষ্টিটোৰ নাম লিখিব, ঠিক আছে, বুজি পাইছে নিশ্চয়। তাৰপিছত এইটো আমাৰ ক্ষেত্ৰত কিন্তু মানে মোৰ এইটো ধৰক মোৰ এৰিয়া যিখিনি আছে কুমাৰকটাৰ, এইখিনি প্ৰায় 16 নং অভয়াপুৰী হ'ব। তাৰপিছত ইয়াতে আছে আপোনালোকৰ বেলেগ বেলেগ হ'ব, কোনোবাৰ ছিজন গ্ৰাম বা বেলেগ বেলেগ জেগাৰ গোৱালপাৰা চলপাৰা এইবিলাক বেলেগ বেলেগ হ'ব। মোৰ ক্ষেত্ৰত মানে মোৰ ঘৰৰ এৰিয়াৰ এইখিনি আমাৰ সমষ্টিটোৰ নাম হ'ব 16 অভয়াপুৰী। তাৰপিছত ইয়াতে আছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং। ভোটাৰ আইডিত চাব প্ৰথম মানে কিবাতে ফাৰ্ষ্ট কিবাহতে আপোনাৰ GNK নাম্বাৰ আছে, ফটোৰ ওপৰত এটা GNK নাম্বাৰ আছে, বা বেলেগৰ হয়তো BM এনেকুৱাও কিবা বেলেগ কিবাও থাকিব পাৰে। GNKটো বেছি থাকে, আগৰ ভোটাৰ আইডিবিলাক GNKটো বেছি আছে। তো ইয়াতে আপোনাৰ GNK নাম্বাৰটো বহুৱাই দিব। তাৰপিছত আছে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম। ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আমাৰ ক্ষেত্ৰত কুমাৰকাটা পাঠফৰত পৰিব। আমাৰ পৰি আছে 188, যদি সৌফাল হয় 188, কিন্তু আপোনালোকৰ এইটো ক্ষেত্ৰত বেলেগ বেলেগ হ'ব। নিজৰ নিজৰ যিটো ভোট চেণ্টাৰত ভোট দিয়ে সেইটোৰ নাম লিখিব। আমাৰ হ'ব 188 কুমাৰকাটা ME স্কুল সৌফাল, কিন্তু বেলেগৰ ক্ষেত্ৰত বেলেগ হ'ব। আপোনালোকে এইটো ভালদৰে চাই ল'ব। নতুন লিষ্ট মতে দিব আপোনালোকে, ভোটাৰ কাৰ্ডত যি আছে তাকে নিদিব। সেইটো বস্তুৱে আপোনালোকে 24 চনৰ ভোটাৰ লিষ্ট উলিয়াই যি আছে সেইটো বহুৱাই দিব। তাৰপিছত ইয়াতে আছে ভোট গ্ৰহণ কেন্দ্ৰ নং। ভোট গ্ৰহণ কেন্দ্ৰ নং আমাৰ হ'ব 188, কুমাৰকাটা পাঠফৰৰ সৌফাল যিবিলাক এৰিয়া আছে সেইটো 188, বাকীবিলাক হয়তো বেলেগ হ'ব পাৰে। আপোনালোকে এইটো চাই ল'ব। আৰু যদি কাৰোবাৰ অসুবিধা হৈছে, বেলেগৰ পৰা আহিছে, ধৰক আপোনাৰ কোনোবাৰ ৱাইফজনে হয়তো মানিকপুৰৰ বিয়া হৈছে আমাৰ কুমাৰকাটাত, তেনেহ'লে সেইটো ক্ষেত্ৰত যদি মানিকপুৰৰ কিটো নাপায়, হাজবেণ্ডৰ কেন্দ্ৰ নং আৰু ভোট কেন্দ্ৰ নংটো বহুৱাই দিব পাৰে। কেন্দ্ৰৰ নাম ইয়াতে হাজবেণ্ড যিটো কেন্দ্ৰ ভোট দিয়ে সেইটোৰ নাম আৰু ভোট গ্ৰহণ কেন্দ্ৰটো দিব পাৰে। তাৰপিছত ইয়াতে আছে সন্তানৰ সংখ্যা, যদি প্ৰযোজ্য হয়, যাৰ সন্তান আছে, কেইটা সন্তান আছে, টোটেল সন্তান যিকেইটা সেইটোৱে বহুৱাই দিব। আপোনালোকে এইটো ভুল নকৰিব, টোটেলটো বহুৱাই দিব। যাৰ যিমানটা সন্তান আছে, 5টা 6টা 3টা 4টা যিমান আছে সেইটোৱে বহুৱাই দিব। আৰু যাৰ নাই সিহঁতে 0 বহুৱাই দিলে হৈ যাব। তাৰপিছত বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা, যদি আছে সন্তান 3 পৰা 14 বছৰলৈ, যাৰ ছোৱালী আছে, মানে যদি ছোৱালী থাকে, কন্যা সন্তান থাকে, তেনেহ'লে কিমানটা আছে এইটো আপোনালোকে অলপ ধ্যান দিব। 3 পৰা 14 বছৰলৈকে কিমানটা আছে কন্যা সন্তান, ইয়াতে নাম্বাৰটো বহাই দিব। হয়তো কাৰোবাৰ 2 হ'ব পাৰে, কাৰোবাৰ 1 হ'ব পাৰে, এনেকৈ দিব। তাৰপিছত ইয়াতে নম্বৰত আছে আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে, মানে গছপুলিকেইটা জীয়াই আছে না নাই, ডাঙৰ হৈছে না নাই। যদি হৈছে বা জীয়াই আছে হয় বুলি দিব, আৰু যদি হোৱা নাই তেনেহ'লে নহয় বুলি দিব, কোনো প্ৰব্লেম নাই। কিন্তু যদিও নহয়, নতুনকৈ আপোনালোকে ইয়াতে খ নম্বৰ অপশ্যন আছে, যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে নাই। যদি কাৰোবাৰ নাথাকে বা মৰি গৈছে, নতুন গছপুলি ইয়াতে ৰুই দিব আৰু ইয়াতে হয় বুলি লিখিব পাৰিব। কিন্তু যদি ইয়াতে হয়, ইয়াতে কিন্তু হয় নিদিব, অপশ্যন দিবই নালাগে। এইটো যদি ক নম্বৰটো অপশ্যনত হয় আহি যায়, এইটোত মোৰ মতে দিবই নালাগে। তো এনেকৈ ফিল আপ কৰিব আপোনালোকে। যদি গছপুলি আগৰ দুটা নাই, নতুনকৈ ৰুব আৰু এইটো অপশ্যনত হয় বুলি দিলে হৈ যাব। আৰু নতুনকৈ ৰুইও আপোনালোকে এইটো এই ক্ষেত্ৰত কি হ'ব পাৰে, আৰু নতুনকৈ ৰুই সেই দুটাতে ফটো মাৰি দিব। তাৰপিছত 21 নম্বৰত আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ হোৱা নাই নেকি।
যদি এনেকুৱা এইটো চনৰ আগত মানে আপোনালোকে লোন লৈছে, লোৱাৰ পিছত ঘূৰাই দিয়া নাই, এতিয়াও হয়তো বহুতৰে পেণ্ডিং আছে, তেনেহ'লে সেইটো ক্ষেত্ৰত হয় বুলি দিব। আৰু যাৰ মানে ক্লিয়াৰ আছে, লোন চোন সকলো ক্লিয়াৰ আছে বা লোন লোৱা নাই, সেইটো নহয় বুলি দি দিব। নহয়টোৱে হ'লে ভাল। আৰু যদি পেণ্ডিং থাকে সেইবিলাক ক্ষেত্ৰততো চৰকাৰে অলপ ভালকৈ চাব ন। যদি ইমান দিন ধৰি মানে লোনে দিয়া নাই, তেনেহ'লেতো সেইটো ক্ষেত্ৰত অলপ প্ৰব্লেমেই হ'ব পাৰে। তো মোৰ যিহেতু লোন চোন নাই, মই নহয়ে দিব পাৰোঁ। পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। এতিয়া আপুনি পুঁজিটো যে পাব, আপোনাক যে 10,000 টকা দিব, মানে 10,000 দিলে আপুনি কি কৰিব, সেইটো ক্ষেত্ৰত কি কাম কৰিব, কি বিজনেছ কৰিব সেই 10,000 টকা লৈ। ইয়াতে অপশ্যন আছে গ নম্বৰ, এইটো চাব, চি মানে এইটো গ। ইয়াৰ পৰা আপুনি বাছনি কৰিব, আপুনি ইয়াৰ পৰা কোনটো কাম কৰিব। ছাগলী পালন, গাহৰি পালন, ঘোঁৰা পালন, এনেকৈ সকলো ধৰণৰ বিভিন্ন ধৰণৰ ফৰ্ম আছে, লিখা আছে। কিন্তু আপোনালোকে এটা বস্তু মন কৰিব, এই গোটেইকেইটা ফৰ্মে কিন্তু হয়তো আপোনালোকে নাপাবও পাৰে, ক'ৰবাত মানে নাপাবও পাৰে। যিটো আপোনালোকে অলপ সহজতে ফৰ্মটো পাইছে বা ফৰ্মটো মানে পাব, সেই বিজনেছটোৱে আপোনালোকে লৈ লওক, সেইটোৱে ভাল মোৰ মতে। নহ'লে ইয়াতে কিবা একটা লিখিব, ফৰ্মটো নাপাব, পিছত কি ফৰ্ম ফিল আপ কৰিব, এনেকুৱা অলপ পাজৰ লাগিব পাৰে। তো আপোনালোকক যিটো ফৰ্ম মানে আছে বা সেইটো সেই ফৰ্মৰ মাজতে এটা বিজনেছ আপোনালোকে কৰি ল'ব। ইয়াতে এটা টিপ মাৰ্ক দিব, হয়তো মই কি কয় ছাগলীৰ ফৰ্ম লৈছোঁ, ছাগলী পুহিম, তো মই ইয়াতে সৰুকৈ এটা ৰাইট চিট দি দিম আৰু ইয়াতে গোটাৰী বুলি লিখি দিম। এই 22 নম্বৰত আমি গোটাৰী বুলি লিখি দিলোঁ। তাৰপিছত আপোনালোকৰ আছে ঘোষণা, ডিক্লাৰেশ্যন। মই শ্ৰীমতী, ইয়াতে আপোনাৰ নামটো হ'ব। যদি ওপৰৰ কথাখিনি সত্য হয়, তেনেহ'লে এইখিনি লিখিব কৈছে, মানে মই বা মোৰ স্বামীৰ নাম বা পিতৃৰ নাম, যাৰ যি হয় সেইটো বহাই দিব। ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। ওপৰত যে লিখিছে এইখিনি আপোনালোকৰ মতে সত্য হয়নে নহয়। যদি সত্য, তেনেহ'লে ইয়াতে আপোনালোকৰ নামটো লিখিব। আৰু ইয়াতে ফিল আপ কৰিলেতো ইয়াতে দিবই লাগিব, আপোনালোকে ফিল আপ কৰিয়েই দিব। কিন্তু কথা আৰু এটা, ইংলিছত ফিল আপ কৰিব, অসমীয়াত নকৰিব। এইটো ইংলিছত আছে, ইংলিছতে কৰিব গোটেইকেইটা। তো ইয়াতে আপোনাৰ নামটো লিখিব। আৰু যদি আপোনাৰ ইয়াতে দেউতাৰ নাম বা হাজবেণ্ডৰ নাম দিব খোজে, ইয়াতে টিপ মাৰ্ক দি ল'ব। এইটো হাজবেণ্ড হ'লে আপোনালোকে এইটো দিব, আৰু যদি দেউতাৰ নাম লিখে তেনেহ'লে ডটাৰ অফ দিব, ইয়াতে টিপ মাৰ্ক দিব। তাৰপিছত এইটো অসমীয়া হয়, এইটো ফিল আপ কৰিব নালাগে, এইফালে আমি ইংলিছটো ফিল আপ কৰিম। ইয়াতে কি কৈছে, সংকল্প 1, এইটো আপোনালোকে অলপ ভালদৰে বুজি ল'ব। সংকল্প 1, যাৰ 3ৰ পৰা 14 বছৰলৈকে ছোৱালী আছে, স্কুলত যায়, তেওঁৰ ক্ষেত্ৰত এইটো ফিল আপ কৰিবই লাগিব। তাৰ উপৰিও সাধাৰণ বা আপোনালোকৰ সাধাৰণ জাতি, ইয়াতে লিখা আছে চাব, এইটো নম্বৰটো, এই বৰ্গজ নম্বৰটো ইয়াতে দিয়া আছে। ইয়াতে দ্বিতীয় 6 নম্বৰ চাওক। আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান 2টা সন্তান আছে, তেন্তে তেওঁ সন্তানৰ সংখ্যা 2টাত, যদি তেওঁ সাধাৰণ গোটৰ সদস্যগৰাকীৰ বৰ্তমান 2টা সন্তান আছে, তেওঁ সন্তানৰ সংখ্যা 2টাত, যদি তেওঁ সাধাৰণ বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত হয়, তেন্তে তেওঁ সন্তানৰ সংখ্যা 3টাত, আৰু যদি তেওঁ অনুসূচিত মানে 3টাতে কাৰোবাৰ হয়তো সাধাৰণ জাতিৰ মাজত কাৰোবাৰ 2টা সন্তান আছে, তেওঁ এটা বঢ়াব পাৰে। ভৱিষ্যতে যদি বঢ়ায়, তেনেহ'লে ইয়াতে আপোনালোকে তেওঁলোকৰ ফৰ্মটো ফিল আপ কৰি দিব পাৰে। হয়তো কোনোবা সাধাৰণ মানুহ, ধৰক মোৰ এজনী ফ্ৰেণ্ড আছে, তেওঁৰ বিয়াও হোৱা নাই, বা আৰু এটা ফ্ৰেণ্ড আছে, তেওঁৰ বিয়া হৈছে কিন্তু 2টা সন্তানৰ ক্ষেত্ৰত তেওঁ যদি ইচ্ছা কৰে ভৱিষ্যতে আৰু বঢ়াব খোজে, তেনেহ'লে এইটো ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু যাৰ বিয়া হোৱা নাই, হয়তো ভৱিষ্যতে হ'ব, ভৱিষ্যতে ল'ৰা ছোৱালী হ'লে মই পঢ়া শুনা কৰাম, তেওঁৰ ক্ষেত্ৰতে এইটো ফিল আপ কৰিব পাৰে, অসুবিধা নাই।
আৰু যদি নকৰেও তথাপিও অসুবিধা নাই, কিন্তু কৰিলেও অসুবিধা নাই। ইয়াতে দিছে, লিখিয়ে দিছে অলৰেডি যে ভৱিষ্যতে, এইটো চাওক মোৰ এইটো ইয়াতে লিখা আছে, মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নাম ভৰ্তিৰ বয়স হোৱা নাই। মোৰ কন্যা সন্তানৰ 3 বছৰ বয়স হ'লে তাইক অংগনবাদী কেন্দ্ৰ বিদ্যালয়ত নাম ভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। চাওক, যদি কাৰোবাৰ কন্যা সন্তান আছে 3 বছৰতকৈ তলত, তেওঁলোকৰ ফৰ্মটোও ফিল আপ কৰিব। ইয়াতে 3 বছৰৰ তলত যাৰ কন্যা সন্তান আছে তেওঁৰ ফৰ্মটোও ফিল আপ কৰিব। তাৰপিছত আছে, ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত তাইক মই অংগনবাদী কেন্দ্ৰত বিদ্যালয়ত নাম ভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। যদি মানে কাৰোবাৰ 2টা সন্তান আছে বা আমাৰ SCৰ ক্ষেত্ৰত 3টা সন্তানো যদি আছে বা ভৱিষ্যতে আৰু এটা সন্তানৰ চিন্তাও কৰে, মানে যদিও হয় কন্যা সন্তান হয়, তেনেহ'লে তেওঁ স্কুলত দিব লাগিব। আৰু মানে ভৱিষ্যতৰ কথা কৈছে, এইটো ভৱিষ্যতে দিব পাৰি, সেইটোৰ ক্ষেত্ৰতো ইয়াতে ফৰ্মটো ফিল আপ কৰিব লাগিব। অকল চাব আপোনালোকে একদম যিবিলাক বুঢ়ী হৈ গৈছে, মানে বহুত বয়স হৈ গৈছে, সেইবিলাক আৰু সন্তান জন্ম দিব নোৱাৰে, তেওঁলোকৰতো নহ'ব ইয়াতে। বাকী প্ৰায় হ'বই, মানে এইটো অলপ খালি কাষ্টৰ ক্ষেত্ৰত অলপ চাই ল'ব। বেছি সন্তান থাকিলে আৰু এইটো ফিল আপ কৰিব নালাগে। যাৰ 4টা 5টা সন্তান আছে তেওঁলোকে এইটো ফিল আপ কৰিবই নালাগে। সাধাৰণ জাতিৰ ক্ষেত্ৰত 3টাৰ বেছি হ'লেও এইটো ফিল আপ কৰিব নালাগে। যাৰ 3টা আছে তাৰো ফিল আপ কৰিব নালাগে, এইটো অলপ ভাল কৰি চাব। আৰু যদি এইটো ফিল আপ কৰে তেনেহ'লে ছিগনেচাৰ কৰিব। আৰু ইয়াতেও চাওক, ইয়াতেতো কৰিবই লাগিব। ইয়াতে আপোনালোকৰ কেনেকৈ কৰিব লাগে মই কৈ দিছোঁ। ইয়াতে নিজৰ নামটো হ'ব, ইয়াতে দেউতা নহ'লে হাজবেণ্ডৰ নাম হ'ব, ৱাইফ অৰ ডটাৰ এনেকৈ দিছে। দেউতা নহ'লে হাজবেণ্ডৰ নাম হ'ব। ইয়াতে নিজৰ বয়সটো হ'ব, মানে যাৰ ফৰ্মটো লিখি আছে তেওঁৰ বয়স হ'ব। তাৰপিছত ইয়াতে আপোনালোকৰ গোটৰ নামটো হ'ব। চাব, ইয়াতে গোটত নাম মানে পাছবুকত যেনেকৈ নাম লিখা আছে গোটৰ, সেই তেনেকৈ নামটো লিখি দিব। তাৰপিছত ইয়াতে আছে MIS কোড। আপোনালোকৰ এই যে লকছত যিটো MIS কোড আছে গ্ৰুপৰ, সেই কোড নম্বৰটো ইয়াতে বহুৱাই দিব। তাৰপিছত ইয়াতে আপোনালোকৰ চলেমলি FIR এড, ইয়াতে এড্ৰেছটো দিব, আপুনি ক'ৰ হয় সেই এড্ৰেছটো দিব। তাৰপিছত অন দিছ, কিমান তাৰিখ আছিল সেই তাৰিখটো দিব। তাৰপিছত কিমান মান্থ, ধৰক ফেব্ৰুৱাৰী চলি আছে, ফেব্ৰুৱাৰী 2024 লিখি দিব পাৰে। এণ্ড চাইন ইন প্ৰেজেঞ্চ, ইয়াতে আপোনালোকৰ উইটনেছৰ নামটো হ'ব, মানে গোটৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ নামটো হ'ব, লগতে তেওঁৰ ছিগনেচাৰ হ'ব। আৰু ইয়াতে গোটৰ চিলটো মাৰি দিব ইয়াতে। তাৰপিছত ইয়াতে যাৰ ফৰ্ম তাৰ ছিগনেচাৰ হ'ব। আৰু ইয়াতে 2 কপি এইটো মাপৰ 2 কপি ফটো লগাই দিব, মানে 2টা গছ পুলি যদি ৰুইছে তেনেহ'লে 2টা ফটো লগাব। এনেকৈ 2টা, আমাৰ এৰিয়াত প্ৰায় 2টা কৰিয়ে দিয়া হৈছে। তো আপোনালোকে 2টা ফটো উঠি, আৰু এইটো চাব আপোনালোকে GPS কেমেৰাত যাতে সম্পূৰ্ণ এড্ৰেছটো আহি যায়, আপুনি য'ত আছে তাৰে এড্ৰেছটো যাতে আহি যায়, সেই হিচাপেহে ফটোবিলাক দিব। বঙাইগাঁও বা এনেকুৱা দূৰত ডিষ্ট্ৰিক্টৰ নামবিলাক আহিলে নহ'ব। আপোনালোকে অলপ সেই GPS কেমেৰাটো এডিট কৰিয়ে ল'ব পাৰি, এইটো মই কালি ভালকৈ শিকিছোঁ। তো আপোনালোকে GPS কেমেৰাটো মানে লোকেশ্যনটো ছেট কৰি তাৰপিছতহে আপোনালোকে এইটো কাম কৰিব, মানে ফটো উঠাব, ফটো উঠাই ইয়াতে থৈ দিব। তো যিসকলৰ এড্ৰেছটো ইয়াতে ভুল আছে, উঠা নাই, তেওঁলোকে পাৰিলে ফটোটো চেঞ্জ কৰি দিব, ফটোৰ ওপৰতে ফটো লগাই দিব পাৰে, কোনো অসুবিধা নহ'ব, এইটো আপোনালোকে কৰিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ আৰু এটা কথা আছে, যিটো গোটৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী হ'লে ইয়াতে আপোনালোকে চহী নকৰিব আপোনাৰ 2টা ফৰ্মত, মানে গোটৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ ফৰ্মত গোটৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী যাতে চহী নকৰে। আপোনালোকৰ মানে গোটৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ ফৰ্মত ভিঅ'ৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীয়ে চহী কৰিব, আৰু ভিঅ'ৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ ফৰ্মত CLFৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীয়ে চহী কৰিব, মানে যিকোনো একজন কৰিলে হ'ল। আৰু CLFৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ছিগনেচাৰ কৰিব উইটনেছত জীৱিকা সখী, আৰু জীৱিকা সখীসকলৰ ফৰ্মত ছিগনেচাৰ কৰিব এই ব্লকৰ বাইদেউসকল, মানে ব্লকৰ পৰা ব্লক অফিচাৰে কৰিব। এইটোতো আপোনালোকে এইটো ক্ষেত্ৰত অলপ ভালকৈ নজৰ দিব, এইটো ক্ষেত্ৰত কোনো অসুবিধা নাই, আপোনালোকে বেছি টেনশ্যন কৰিব নালাগে, এইফালে চাই ল'ব। যদি বেছি বয়সীয়াল হয় তেনেহ'লে ফিল আপ কৰিব নালাগে। আৰু জাতিৰ ক্ষেত্ৰত মানে সাধাৰণ জাতিৰ ক্ষেত্ৰত 2টাতকৈ বেছি 2টা যদি সন্তান আছে তেনেহ'লে ফিল আপ কৰিব পাৰে। যদি 3টা সন্তান কাৰোবাৰ আছে ফিল আপ কৰিব নালাগে এইটো।
আৰু আমাৰ এই অনুসূচিত জাতি বা জনজাতিৰ কাৰণে 3টা যদি আছে তেনেহ'লেও ফিল আপ কৰিব পাৰে, 3টা থাকিলেও ফিল আপ কৰিব পাৰে। ভৱিষ্যতৰ কথা কৈছে যিহেতু, তো এনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব। ইয়াৰ মাজতো কিবা যদি ডাউট আছে সুধি ল'ব পাৰে, বা আপোনালোকে নিজেও অলপ ভালকৈ চাই চিতি ফৰ্মটো ফিল আপ কৰিব পাৰে। ভুল হ'লে কিবা মোক ক্ষমা কৰিব, মই যিখিনি জানো ভালকৈ জানি বুজি কৰিছোঁ অলপ। এতিয়া ভুল হ'ব হয়তো নালাগে, তথাপিও আপোনালোকে নিজে অলপ ভালকৈ চাই ল'ব, মোৰ মাজতে কিবা এটা ৰৈ যাব পাৰে, সেইটো ডাঙৰ কথা নহয়। তো ধন্যবাদ, আপোনালোকে ভিডিঅ'টোত মৰম দিব। মই ইমান অসুবিধাত পৰিও মই মানে কি কৰিছোঁ, ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ। মোৰ চকুৰ বহুত প্ৰব্লেম হৈ আছে, কেইদিন ধৰি অফিচো যাব পৰা নাই, এনেকুৱা হৈ আছে মানে। তো ধন্যবাদ, মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' মই বিজনেছৰ ভিডিঅ' এতিয়া পাৰিলে বনাই দিম, মানে আপোনালোকে চাওক। আশা কৰোঁ সকলোৱে এইটো আঁচনিৰ অধিকাৰী হওক, সকলোৱে পাওক, এইটোৱে আশা কৰি মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।